নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি কথা পাতিম ৰেজিউমিৰ ওপৰত। আপোনালোকে যদি কিবা জব এটা এপ্লাই কৰিব বিচাৰে, ৰেজিউমি বহুতেই ইম্পৰ্টেণ্ট হয় আৰু বহুতে অনলাইনৰ পৰা এটা ফৰ্মেট ডাউনলোড কৰে আৰু যিভাগে বিচাৰে তেনেকৈ দি দিয়ে। তো কেনেকৈ পাৰফেক্ট ৰেজিউমি বনাব লাগে তাৰ ওপৰত মই কথা নাপাতোঁ। অতি সহজ হ'বৰ কাৰণে মই 3টা ফৰ্মেট দিছোঁ আৰু এই ফৰ্মেটকেইটা এটা ট্ৰাষ্টেবল ৱেবছাইটৰ পৰা পোৱা, সেইটো হৈছে ইণ্টাৰনেটছেলাৰ। তো ইণ্টাৰনেটছেলাৰে 3টা ফৰ্মেট দিছিলে। মই এটা কোৰ্চ কৰিছিলোঁ, সেই কোৰ্চত মই পাইছিলোঁ এই 3টা ফৰ্মেট। তো মই এই ফৰ্মেটকেইটা আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই ফৰ্মেটকেইটা বহুত ভাল হয়, আপোনালোকে সেইটো হিচাপত যদি বনায় তেনেহ'লে আপোনালোকৰ ৰেজিউমি বহুতেই বেছি ভাল হ'ব। তো মই ফৰ্মেটকেইটা যিকেইটা জিপ ফাইল সেইকেইটা মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব আৰু তাত যিখিনি আপোনালোকৰ ডিটেইলছ সেইখিনি এডিট কৰি ল'লে হ'ব। ফ্ৰেণ্ডছ, ট্ৰাষ্ট কৰিব পাৰে এই ৰেজিউমি ফৰ্মেটটোত, কিয়নো এইটো হিচাপত ময়ো বনাই থৈছোঁ। তো আজিলৈ ইমানেই আছিল ফ্ৰেণ্ডছ, ইমানেই জনাব বিচাৰিছিলোঁ। যদি আপোনালোকে মোৰ চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।